নমস্কাৰ, খুচি ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ স্কোৱাচ। তাৰ বাবে স্কোৱাচ আলু আৰু ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মচুৰ দালি দিম, বিলাহী পেষ্ট। প্ৰথমতে গেছটো অন কৰি লওঁ। গৰম হ'বলৈ দিছোঁ। তেল দিম এতিয়া। বৰ বিশেষ তেল নিদিওঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। কুটি থোৱা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম, অলপ ৰঙচুৱা হোৱালৈকে। সদায় প্ৰায় আমি স্কোৱাচ খাই থাকোঁ, নহয়নে? কেতিয়াবা এনেদৰে বনাই খাবচোন। ৰঙচুৱা হ'ল। ইয়াত মই আদা, নহৰু আৰু জলকীয়া পেষ্ট অকণ দিছোঁ। অলপ ভাজি ল'ম। ইয়াতে মই এতিয়া টমেটো পেষ্ট দিছোঁ। ভালকৈ ভাজি ল'ম এতিয়া। তেল বিৰিঙি অহালৈকে ভাজি ল'ম। ইয়াত মই হালধি দিছোঁ। জিৰা গুড়ি দিছোঁ। এচামুচ ধনিয়া গুড়ি দিছোঁ। দেখিছেনে, মোৰ তেল বিৰিঙি আহিছে। মোৰ মছলাখিনি ভজা হৈ গৈছে। চাওক, মোৰ তেল বিৰিঙি আহিছে। সোৱাদ অনুসৰি নিমখ দিছোঁ। ইয়াত তিয়াই থোৱা মচুৰ দালি দিছোঁ। মচুৰ দালিখিনি মই ভালদৰে ধুই অলপ পানীত তিয়াই থৈছিলোঁ। এইখিনি দি এতিয়া অকণমান সময় ভাজিম। আনফালে ইটো কেৰাহী পাতিছোঁ, পেনখন পাতিছোঁ। ইয়াত মই স্কোৱাচ আৰু আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। প্ৰায় 20-30% মান সিজিব এনেকৈ। ইয়াত মই ফ্ৰাই কৰি দিম। অকণমান নিমখ, অকণমান হালধি ছটিয়াই মই ইয়াত ভালদৰে ছাইডকেইটা ৰঙচুৱা হৈ যোৱাকৈ অকণমান ফ্ৰাই কৰি ল'ম। চাওক, কি সুন্দৰ কালাৰ আহিছে। চাওক, আপোনালোকে প্ৰথমতেই ভাজি ল'ব পাৰিব। আগত এইখিনি ফ্ৰাই কৰি অলপ কাঢ়ি থৈ ল'ব, তাৰ পৰা বনাব পাৰিব। এইখিনি মই ইয়াত ঢালি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। লৰাই দিছোঁ ভালদৰে। মই মচুৰ দালিটো বহুত বেছি দাইল বনালে যেনেকৈ সিজি যায় তেনেকৈ নিসিজাওঁ, অলপ থাকিব, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। অলপ পানী দি দিছোঁ, পানী দি অকণ সিজিবলৈ দিছোঁ। অলপ পানী দি ঢাকোন লগাই অলপ সময় সিজাব লাগিব। আমি ডাঙৰ ডাঙৰকৈ দিছোঁ যিহেতু। ঢাকোন লগাই সিজিবলৈ দিম। ইয়াতে মই জলকীয়া কেইটামান ফালি দিছোঁ। মোৰ স্কোৱাচ আৰু আলুখিনি প্ৰায় সিজিয়ে গ'ল। অকণমান ঘন হ'বলৈ দিম। মই সিজিবলৈ পানীটো অলপ বেছি দিছিলোঁ, কিন্তু এতিয়া মই অকণমান ডাঠ হ'বলৈ দিম।
এয়া চাওক ডাঠ হৈছে, ভালদৰে চাওক। দেখিছেনে দালিখিনি মই একেবাৰে পানী হৈ যোৱাকৈ সিজিব দিয়া নাই। দেখিছেনে কালাৰটো কি সুন্দৰ হৈছে, দেখিছেনে? এইটো জোখতে মই ৰাখি দিম। ঢাকোন লগাই দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। এতিয়া মই পৰিৱেশন কৰিছোঁ। মই ভাতৰ লগতে পৰিৱেশন কৰিছোঁ, আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব। এয়া অলপ পদিনাৰ চাটনি দিছোঁ লগত, আৰু এটা জলকীয়াই মই থালখন সম্পূৰ্ণ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।